হাই হাই ফ্ৰেণ্ডছ, আজি মই তোমালোকৰ কাৰণে মেম নহয়, তোমালোকৰ ফ্ৰেণ্ডছ মানে বন্ধু বান্ধৱী। আজি মই তোমালোকক মোৰ জীৱনৰ এটা বেয়া অভ্যাসৰ কথা ক'ম, যিটো এতিয়া ভাল হৈ গ'ল বাৰু। শুনিবানে বাৰু? এতিয়া ক'ম দেই, কাকো নক'বা, লাজ লাগিব, নহয় জানো? তোমালোকে বাৰু শাক পাচলি ফল মূল খোৱানে? খোৱা নোখোৱা? বেছিভাগে নিশ্চয় নোখোৱা, হয় নহয়? আজি মই সেই শাক পাচলি আৰু ফল মূল নোখোৱাৰ কাৰণে মোৰ কি গতি হ'ল, আজি এই চশমাযোৰ মই কিয় পিন্ধিব লগা হ'ল, সেই কথা ক'ম। তোমালোকে সকলোৱে মন দি শুনিবা দেই। মই এতিয়া শুনাচোন কি ক'ম। যেতিয়া তোমালোকৰ দৰে স্কুলত পঢ়িছিলোঁ, তেতিয়া মায়ে মোক একদম ভাতৰ লগত কিবা কিবি একদম পাচলি দিয়ে। জিকা, ভোল, ভাতকেৰেলা, লাও, বিলাহী, কোমোৰা, ঢেৰ বস্তু বনাই দিয়ে। মই একদম খাই বেয়া পাওঁ জানানে, একদম নাখাওঁ, সদায় কান্দোঁ মই। আকৌ তেনেকৈ টিফিনত মায়ে ৰুটি ভাজি বা মালপোৱা বা পানী পিঠা দিলে মোৰ বিৰাট খং উঠে। মই খাই কি ভাল পাওঁ জানা? এই পাস্তা, মেগী, চাওমিন বা দেউতাই হোটেলৰ পৰা আনি দিয়া মিঠাইবোৰ ভাল পাওঁ। সেইবোৰ খাই একদম ভাল পাওঁ। আৰু ফল মূল নাখাওঁ, কিন্তু হোটেলৰ পৰা আনি দিয়া যে বটল, মেংগ' জুচ, অৰেঞ্জ জুচ, এইবোৰ বহুত ভাল পাওঁ, খুব খাওঁ মই, বৰ ভাল পাওঁ খাই পেলাই। কিন্তু কি হ'ল জানা এবাৰ কি হ'ল জানা? বছৰেকীয়া পৰীক্ষা, প্ৰথম দিনা পৰীক্ষা দিবলৈ গৈছোঁ। একদম পৰীক্ষা হলত মাত্ৰ 2টা প্ৰশ্ন লিখিছোঁ। মোৰ পেটটো ইমান খোজ মাৰি ধৰিছে, বমি বমি লাগিছে, মই থাকিব পৰা নাই, একদম বমি কৰি দিলোঁ নহয়। তাৰপিছত স্কুলৰ ছাৰ মেডামে মাহঁতক খবৰ দিলে। মাহঁত আহিল, মাহঁতে ডক্টৰৰ তালৈ মোক লৈ গ'ল। ডক্টৰে চাই মেলি মোক কি কৰিলে, চেলাইন আৰু বেজী দিলে। তাত মই 4 দিন থাকিবলগীয়া হ'ল। কিয় বাৰু গম পাইছানে? তেতিয়া ডক্টৰে মোক ক'লে যে মই বোলে ফল মূল, এইখন চোৱাচোন তোমালোকে, বিভিন্ন ধৰণৰ ফল মূল আছে, হয় নহয়? আম, আঙুৰ, কল, কমলা, নাচপতি, বহুত ধৰণৰ ফল আছে। তাৰপাছত আমাৰ আৰু কি আছিলে, পাচলিৰ কথা ক'লোঁ, তোমালোকক। তাৰোপৰি শাক আছে, লাই, লফা, পালেং, বাবৰি, ধনিয়া। এইবোৰ নোখোৱাৰ কাৰণে বোলে মোৰ দেহৰ ভিতৰত বহুত বেমাৰ হৈছে আৰু বমি হৈছে। কাৰণ এই যে মই যে খাওঁ দোকানৰ বস্তুখিনি, সেইখিনি ভালদৰে হজম নহয় আৰু মোৰ শৰীৰটোৱে কি হৈছে, ভালদৰে পুষ্টি পোৱা নাই। যাৰ কাৰণে কি হৈছে, মই পৰীক্ষা দিবলৈ যাওঁতেই বমি কৰিবলগীয়া হ'ল। আৰু সেইবাৰ কি হ'ল জানানে? হস্পিটেলত 4 দিন থাকিলোঁ যে, তাৰপৰা আহি আৰু পৰীক্ষা দিবই নোৱাৰিলোঁ। মই পাছ কৰিলোঁ আগৰ ৰিজাল্টবোৰ চাই পেলাই, কিন্তু একেবাৰে লাষ্টত যদি মই মাহঁতৰ কথা শুনি পেলাই শাক পাচলি ফল মূলবোৰ খালোহেঁতেন, তেতিয়া কি হ'লহেঁতেন, মোৰ এনেধৰণৰ বেমাৰ কেতিয়াও নহ'লহেঁতেন আৰু ভালদৰে কি হৈছে, পজিশ্যন লৈ পেলাই মই লগৰখিনিৰ লগতে পাছ কৰি গ'লোহেঁতেন। এতিয়া তোমালোকে বুজিছানে যে আমি কেৱল দোকানৰ বস্তুৱেই নহয়, শাক পাচলি ফল মূলো আমি খাব লাগে। এতিয়া ফল মূলৰ নামো আমি জানিলোঁ, শাক পাচলিৰ নামো আমি জানিলোঁ। আৰু এইবোৰ নাখালে আমাৰ কি হয়, নানা ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু তেতিয়া নোখোৱাৰ কাৰণে মোৰ এতিয়া চকু চোৱাচোন, পাৱাৰো কমি গ'ল। সেইকাৰণে মই এতিয়া চশমা পিন্ধোঁ। আৰু তোমালোকে খাবা দেই, নহ'লে তোমালোকেও আকৌ চশমা পিন্ধিব লাগিব নহয় মোৰ নিচিনা। ঠিক আছে, এতিয়া যদি তোমালোকে বুজি পাইছা আৰু মই এনেকুৱা ধৰণৰ কথা ক'ম, তোমালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা দেই। আজিলৈ যাওঁ ফ্ৰেণ্ডছ, বাই। তোমালোকে মনত ৰাখিবা, কথাতে কয় নহয়, শাক পাচলি খাই যি সবল সতেজ হয় সি। পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ, ফল মূলে কৰে শক্তিদান। এই কথাকেইটা তোমালোকে অৰ্থটো বুজি ল'বা, তেতিয়া গম পাই যাবা আমি কি কি বস্তু খাব লাগে, কি কি বস্তু খাব নালাগে দেই। বাই।